হাই গাইছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো গাইছ, আপোনালোক সকলোৱে গম পাইছে যে মাঘৰ বিহুলৈ আৰু বেছি দিন নাই। সকলোৱে নিজৰ নিজৰ ভেলাঘৰ বনোৱাত ব্যস্ত হৈছে এইকেইদিন। গতিকে আমিও আমাৰ ভেলাঘৰটো বনাবলৈ সাজু হৈছোঁ। আপোনালোকে দেখা পাইছে আমি সকলোৱে এতিয়া পথাৰত আছোঁ নৰা কাটিবলৈ। আমাৰো নামঘৰৰ ভেলাঘৰটো বনাবলৈ আমি প্ৰায় সাজু হৈছোঁ। তো গাইছ, আপোনালোক ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আমি সকলোৱে কি কৰোঁ সকলো আপোনালোকক দেখাই যাম। সকলোৱে নৰা কটাত ব্যস্ত, এইকেইটা এনেই থিয় থিয় আছে, এতিয়া একো কৰাই নাই। এই নেলো এইকেইটা বলা হৈ যায়, এই নেলো একো কোৱা নাই এনেই। এইকেইটা ভাল ল'ৰা দেই, কাম কৰি আছে। ময়ো কাটি ল'বা অকণমান। এইটো বৰ কাম কৰা ল'ৰাটো দেই, এইটো কাম কৰা ল'ৰা মোক কেনেকা দে। এটা আমাৰ নেলো গাড়ী চা দেখা দে মুখখন। এইটো নেলো নৰা কাটিছে, নৰা এডালো নাই, কাচিও নাই খালি ইয়াৰ হাতত। এইটো কি কাটিছে বা চা, তই কাটিছেনে? এনেকুৱাই হৈ আছে ধেমালি ধুমুহাৰ মাজতে আমি নৰা কাটিলোঁ আৰু ভালেখিনি। নৰাখিনি দেখাই দিছোঁ আমি কিমান কাটিলোঁ। চা মোক ঢাকি দে। ইয়াত ইমানখিনি আছে আৰু ঠায়ে ঠায়ে আছে বহুতখিনি গোটাব লাগিব। ইয়াত এতিয়া মেলা বহি আছে, কি হৈ আছে চাওঁ। কিবা ৰিলছৰ হেৰি পাতি আছে এইকেইটা। সেইকেইটা দেখা দে, এইকেইটা চাই লওক। এইটো মোক ঢাকি আছে নোলাবা দেই। তো গাইছ, আমি এতিয়া ঘৰলৈ গৈ আছোঁ। সেয়া ভিডিঅ'টো ইমানতে খতম কৰি দিলোঁ। ব'লক এতিয়া অকণমান ভিউজটো দেখাই দিব আপোনালোকক। আজি ভিডিঅ'টো ইমানখিনি আছিলে। আজি মানে শেষ কৰি দিওঁ ভিডিঅ'টো। আকৌ লগ পাম আকৌ নতুন এটা ভিডিঅ'ত। এতিয়া তোমাৰ ভিডিঅ' আহিব কাৰণ মাঘৰ বিহু আহিছে। মাঘৰ বিহুত আপোনালোকৰ মানে